কাৰ্বি নেতৃত্ব আৰু বুদ্ধিজীৱীৰ সংবাদমেলৰ স্পষ্ট অভিমত পাণজুৰিৰ প্ৰাসংগিক হত্যাকাণ্ডত জড়িতসকল কোনো প্ৰকাৰে ৰেহাই পাব নোৱাৰে। ডিফুত উপস্থিত নাগৰিক মঞ্চৰ বিষয়ববীয়া কাৰ্বি সচেতন ব্যক্তিসকলৰ সৈতে গুৱাহাটী নাগৰিক মঞ্চৰ অন্তৰংগ মত বিনিময় অনুষ্ঠান। ডকমকা পাণজুৰিত নীলোৎপল আৰু অভিজিত হত্যাৰ গোচৰত আৰু দুজন লোক আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ। আটকাধীন লোক দুজন হৈছে বুবাই ৰাভা আৰু বিজয় ছয়গিয়াৰী। নমস্কাৰ, অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰমজ্যোতি শৰ্মাই স্বাগতম জনাইছো। এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ। অন্ধবিশ্বাসৰ বলি এমুঠি মানুহৰ প্ৰাসংগিকতাৰ বাবে সমগ্ৰ কাৰ্বি জনগোষ্ঠীটোক অপৰাধী নসজাব। প্ৰতিভাৱান দুই শিল্পী নীলোৎপল আৰু অভিজিতৰ সুপধৰা সন্দেহত কিছুসংখ্যক দুষ্কৃতিকাৰীয়ে পৈশাচিক অত্যাচাৰ চলাই হত্যাৰ অপৰাধত সমগ্ৰ কাৰ্বি জনগোষ্ঠীটোক জগৰীয়া কৰা ঘটনাক লৈ এইদৰে নিজৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে কাৰ্বি নেতৃত্ব তথা বুদ্ধিজীৱী মহলে। নিৰপৰাধী শিল্পী দুজনক এনে নিৰ্মম মৃত্যু মানৱ সমাজৰ বাবে অতি ঘৃণনীয় কাণ্ড বুলি মন্তব্য কৰাৰ লগতে অসমৰ বাবে অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰে। একাংশ দুষ্ট চক্ৰ ছ'চিয়েল মিডিয়াৰ যোগে কিছুমান বিভ্ৰান্তিমূলক ভিডিঅ' আৰু সুপাধৰা আতংকই অঞ্চলটো অৰ্ধশিক্ষিত আৰু শিক্ষিত ৰাইজক ভয়ত আৰু উত্তেজিত কৰি ৰাখিছিল কিছুদিন ধৰি, যাৰ পৰিণতিত কান্থিলাংচলৈ প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰিবলৈ অহা দুই প্ৰতিভাৱান শিল্পী নীলোৎপল আৰু অভিজিত ৮ জুনৰ দিনা পাশবিক আৰু নিৰ্মম হত্যাৰ বলি হ'ল। এই হত্যাকাণ্ডৰ সৈতে জড়িত দুষ্কৃতিকাৰীসকলক আৰক্ষীয়ে আইনগতভাৱে কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী তোলে কাৰ্বি নেতৃত্ব আৰু বুদ্ধিজীৱী মহলে। কিন্তু এই ঘটনা আলাম লৈ একাংশ দুষ্কৃতিকাৰী তথা প্ৰতিক্ৰিয়াশীল শক্তিয়ে কাৰ্বি আংলনৰ বিৰুদ্ধে তথা সমগ্ৰ কাৰ্বি জনজাতিক বাবে কিছুমান অতি প্ৰৰোচনামূলক বক্তব্য দাঙি ধৰি পাকাৰন্তৰে সাম্প্ৰদায়িক সংঘাত সৃষ্টি পৰিকল্পিতভাৱে উচতনি দিয়া বুলিও ব্যক্ত কৰে কাৰ্বি নেতৃত্বই। দুয়োগৰাকী প্ৰতিভাৱান যুৱ শিল্পীৰ মৃত্যু অসমৰ বাবে এক অপূৰণীয় ক্ষতি বুলি আমি গণ্য কৰোঁ। আমি অতি দুখেৰে এই কথা প্ৰকাশ কৰিব খুজিছোঁ যে বিগত কেইবামাহো ধৰি একাংশ দুষ্ট চক্ৰই ছ'চিয়েল মিডিয়াৰ যোগে কিছুমান বিভ্ৰান্তিমূলক ভিডিঅ' আৰু সুপাধৰা আতংক বিয়পাই গাঁৱৰ সাধাৰণ অৰ্ধশিক্ষিত আৰু অশিক্ষিত ৰাইজক ভয়াক্ত আৰু উত্তেজিত কৰি ৰাখিছে। ইতিমধ্যে এই কথা স্পষ্ট হৈ উঠিছেই যে এনে কোনো ধৰণৰ নিয়ন্ত্ৰণহীন ভুৱা প্ৰচাৰৰ পৰিলক্ষিতেই পাণজুৰিত এই নৰকীয় ঘটনাটো ঘটিবলৈ পালে। অসমৰ ৰাইজে এই সংকটৰ নাগৰিক কাৰ্বি আংলনৰ প্ৰতি, কাৰ্বি ৰাইজৰ প্ৰতি, কাৰ্বি অংশগ্ৰহণ কৰা সৰ্বসাধাৰণ মানুহৰ বিভিন্ন জনগোষ্ঠীৰ মানুহৰ মাজৰ যিটো বাহিৰৰ যিটো ধ্যান ধাৰণা, যিটো এটা কাৰ্বি আংলনৰ প্ৰতি, কাৰ্বি জনসাধাৰণৰ প্ৰতি, কাৰ্বিৰ প্ৰতি যিটো এটা বেলেগ ধৰণৰ মন্তব্য প্ৰকাশ কৰি আছে, তাৰ কাৰণে সচেতনমূলক হ'বৰ কাৰণে আজি গুৰুত্বপূৰ্ণ, অতিকৈ গুৰুত্বপূৰ্ণ এই সংবাদ মাধ্যম অনুষ্ঠানটো অনুষ্ঠিত হৈছে। লগতে অন্যান্য অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ এনে কুকাৰ্য বা দুৰ্কাৰ্য কাম নকৰিবলৈ চৰকাৰ, সংস্থা, অনুষ্ঠান আৰু প্ৰতিষ্ঠানবিলাকে NGOসকলে অধিক জনসাধাৰণৰ মাজত সচেতনতা জগাই তুলিবলৈ ব্যৱস্থা হাতত ল'ব লাগে আৰু চৰকাৰৰ ফালৰ পৰা হ'লেও এইবিলাক ইয়াৰ ব্যৱস্থা হাতত ল'ব লাগে মই অনুৰোধ জনাইছোঁ। এতিয়া মিডিয়াৰ আৰু এইদৰে সাতপুৰুষীয়া নেতৃত্ব ঐক্য সম্পত্তিত বিনষ্ট কৰা বুলি আশংকা ব্যক্ত কৰে। আনহাতে সমগ্ৰ অসমৰ ৰাইজৰ প্ৰতি নেতৃত্ব সংবাদমেল যোগে যাতে কোনো বিভ্ৰান্তিমূলক বা বাতৰি পৰিচালনামূলক বক্তব্যত পতিয়া নগৈ আটাই অসমৰ শান্তি সম্পত্তি অক্ষুণ্ণ ৰখাৰ আহ্বান কৰে। উক্ত সংবাদমেলত সম্বোধন কৰে পদ্মশ্ৰী ৰম্পং তেৰাং, হলিৰাম তেৰাং, লুনচে টিমুং, পাৰি ৰংপি, প্ৰেমানন্দ মুছাহাৰী, গোপাল থাউচেন, চন্দ্ৰকান্ত তেৰাং, ডক্টৰ মতিলাল নুনুচা, চেন ৰেংমা আৰু চাৰেট হানছে। ডিফু ক্লাবত শুক্ৰবাৰে উপস্থিত হয় গুৱাহাটী নাগৰিক মঞ্চৰ বিষয়ববীয়াসকল। ডিফু বহু সচেতন ব্যক্তিৰ সৈতে কৰে অন্তৰংগ মত বিনিময় অনুষ্ঠান।
মত বিনিময় অনুষ্ঠানৰ আৰম্ভণিতে নাগৰিক মঞ্চৰ বিষয়ববীয়াসকলক সম্বোধন কৰে কেচিএছৰ সভাপতি চন্দ্ৰ সিং ক্ৰয়ে। অতিথিসকলক কাৰ্বি পহৰে আদৰণি জনোৱাৰ পিছতে অতিথিসকলক দিয়া সম্বোধন দিয়া ভাষণত কাৰ্বি আংলঙত কিছুমান দুষ্কৃতিকাৰীৰ বাবে সমগ্ৰ কাৰ্বি জনগোষ্ঠীটোক জগৰীয়া কৰা বুলি দুখ প্ৰকাশ কৰি প্ৰকৃত সত্য সংবাদ মাধ্যমত উন্মোচন কৰিবলৈ আবেগেৰে ব্যক্ত কৰে নাগৰিক মঞ্চৰ বিষয়ববীয়াসকলক অনুৰোধ কৰে চন্দ্ৰ সিং ক্ৰয়ে। গুৱাহাটীৰ পৰা অহা নাগৰিক মঞ্চৰ 10জনীয়া দলটোৱে যোৱা 8 জুনত পাঞ্জুৰীত সংঘটিত ঘটনা আৰু ঘটনা সংঘটিত হোৱাৰ পিছত প্ৰায় সমগ্ৰ পৰিৱেশক লৈ হোৱা নানান বিভ্ৰান্তিমূলক অপপ্ৰচাৰৰে জৰ্জৰিত কাৰ্বি আংলঙত বসবাস কৰা কাৰ্বি মানুহখিনিৰ মনৰ বাতৰি জানিবলৈ আহে। মত বিনিময় অনুষ্ঠানত কাৰ্বি পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য অশোক তেৰণ, কাৰ্বি লামেট আমাৰ উপদেষ্টা খৰসিং তেৰণ, নৱপ্ৰজন্মৰ যুৱক লংকি টিমুক, KNCৰ সভানেত্ৰী প্ৰতিমা ইনহিপি, KSৰ উপদেষ্টা লাইচেন ইংলেং, গোপাল থাউচেন, জয়সিং টকবিকে ধৰি বহু ব্যক্তিয়ে মত বিনিময় অনুষ্ঠানত পাঞ্জুৰীত সংঘটিত নিৰ্মম হত্যাকাণ্ডৰ ওপৰত নিজৰ বক্তব্য তথা অনুভূতি প্ৰকাশ কৰে। আটাইবোৰ বক্তাই উক্ত হত্যাকাণ্ডক লৈ মনৰ ক্ষোভ বা দুখ প্ৰকাশ কৰাৰ সময়তো কিন্তু অসমৰ ঐক্য সম্প্ৰীতি অটুট ৰখাৰ আহ্বান কৰে ৰাজ্যৰ সকলো শ্ৰেণীৰ লোকক। ঘটনাটোক লৈ অসমৰ প্ৰায় সৰহ সংখ্যকেই নিৰ্দিষ্টকৈ কাৰ্বি জনগোষ্ঠীক জগৰীয়া কৰা বুলি দুখ প্ৰকাশ কৰে। লগতে হত্যাকাণ্ড সংঘটিত হোৱা স্থানত প্ৰয়াত নীলোৎপল আৰু অভিজিতৰ প্ৰতিমূৰ্তি সজোৱাৰ তথা কাংঠিলাংছ নাম সলনি কৰা সন্দৰ্ভত একাংশ বক্তব্যই মনৰ ভাৱ ব্যক্ত কৰে যে কাংঠিলাংছ নাম সলনি কৰাত পুৰা মাত্ৰাই ঐক্যমত নাই আৰু থাকিলেও জিলাখনত থকা আটাইবোৰ সংগঠনৰ ঐক্যমততহে পৰিষদীয় চৰকাৰে সিদ্ধান্ত লোৱা ভাল হ'ব বুলি মতামত ব্যক্ত কৰে বক্তাসকলে। এইখিনি মানুহৰ মাজত কেইজনমান দুষ্কাৰ্যৰ বাবে আমি যাতে বদনাম হ'ব নহয় আৰু পাহাৰ আৰু ভৈয়ামৰ মাজত কিছু পৰিমাণে দুৰ্বল বা নিশকতীয়া হৈছে বুলি আমি অনুভৱ কৰিছোঁ। সেই নিশকতীয়া কেইটাল শক্তিশালী কৰি আমি কাৰ্বি লোকসকলক এটা কথা ক'বলৈ আহিছোঁ যে আমাৰ নাগৰিক সমাজৰ দিনৰ পৰা আমি যিমানখিনি পাৰোঁ বিভিন্ন অঞ্চলত যিসকল কাৰ্বি ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী পঢ়ি আছে বা যিসকল কাৰ্বি পাহাৰৰ লোক অসমৰ ভৈয়াম অঞ্চলত কাম কৰিছে তেওঁলোকৰ প্ৰতিও আমি তেওঁলোকৰ প্ৰতি আৰু ত্যাগ কৰাবলৈ বদ্ধপৰিকৰ বুলি আমি জনাবলৈ আহিছোঁ। লগতে তেওঁলোকক এইটো আহ্বান কৰিছোঁ ইয়াত যিসকল অসমীয়া ভাষী লোক আছে তেওঁলোকেও যাতে কোনো ধৰণৰ সন্দেহৰ বশৱৰ্তী হৈ কোনো ধৰণৰ কথাৰ ফল ভোগ কৰিব and he must be punished according to the law. আৰু আমি এতিয়া সবেই মিলি কৈ আছো অলপ সবৰ মুখৰ পৰা শুনি আছো জাষ্টিছ লাগে, জাষ্টিছ দিয়াব লাগে, কিন্তু জাষ্টিছ কেনেকৈ দিয়াব জনতাই। শিল্পী নীলোৎপল আৰু অভিজিত নাথৰ হত্যাকাণ্ডৰ তদন্ত দিন যোৱাৰ লগে লগে হত্যাকাণ্ডৰ গোচৰত আৰু নতুন নতুন অপৰাধী গ্ৰেপ্তাৰ হৈছে আৰক্ষীৰ হাতত। পাঞ্জুৰী কাণ্ডৰ এই ঘটনাক লৈ ৰাজ্যৰ লগতে সমগ্ৰ দেশজুৰি হৈছে তোলপাৰ আৰু অসম তথা জিলা আৰক্ষী এতিয়ালৈ বৰ নিয়াৰিকৈ নিজৰ তদন্ত কাৰ্য অব্যাহত ৰাখিছে। শেহতীয়াকৈ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা বুবাই ৰাভা আৰু বিজয় স্বৰ্গীয়াৰী দুজনো পাঞ্জুৰী কছাৰী গাঁৱৰ হত্যাকাণ্ডৰ সৈতে জড়িত অপৰাধী সংখ্যা এতিয়ালৈ আৰক্ষীয়ে এই অপৰাধী দুজনৰ সৈতে সৰ্বমুঠ 30জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰ ভিতৰত 5জন ছ'চিয়েল মিডিয়াত ভিডিঅ' ভাইৰেল কৰা অপৰাধত গ্ৰেপ্তাৰ হৈছে। আগন্তুক দিনত হত্যাকাণ্ডৰ গোচৰত আৰু ওলোৱাৰ সম্ভাৱনা আছে। ৰাজ্যৰ প্ৰথমটো বানত বুৰিছে কাৰ্বি পাহাৰো। বিগত 3 দিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফুটুকাৰে উফন্দি উঠা কপিলী নৈ পানীয়ে বুৰাই পেলাইছে পশ্চিম কাৰ্বি আংলং জিলাৰ দাঁতিকাষৰীয়া বহু অঞ্চল। হাতীমৰা, 1 নং হালদিকং, 2 নং হালদিকং আদি বহু অঞ্চল এতিয়া বানাক্ৰান্ত। আনহাতে পশ্চিম কাৰ্বি আংলং হোজাই সংযোগী একমাত্ৰ পথটিৰ ওপৰেদি কপিলী নৈৰ পানী বাগৰাত স্তব্ধ হৈ পৰিছে 2খন জিলাৰ যাতায়াত ব্যৱস্থা। নামতৰাডুবি প্ৰাথমিক বিদ্যালয়খনো বানে বুৰাই পেলোৱাত শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ'ব লগা হৈছে ছাত্ৰ ছাত্ৰীসকল। লগতে কিৰলি নৈৰ বাঢ়নি পানীয়ে হঠাৎ আৱৰি ধৰাত গৰৈমাৰী গাঁওখনৰ প্ৰায়
40-50 ঘৰৰ লোকে পানীৰ মাজত আবদ্ধ হৈ পৰে। শেহতীয়াকৈ হামৰেন আৰক্ষী অধীক্ষক ইনামুল হক নিজে উপস্থিত হৈ দুখন নাৱৰ জৰিয়তে আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰ কৰে। পানীটো যোৱাকালিও বাঢ়িছে। এইটো পানীটো বাঢ়াৰ কাৰণটো হ'ল উমৰাংচপৰা ডেম এৰাৰ কাৰণে যোৱাকালি ৰাতিৰ পৰা আমাৰ 3টা গাঁও প্লাবিত হৈছে। এই গাঁও 3টা হ'ল হাতীমৰা, 1 নম্বৰ হালদিখুৰুং আৰু 2 নম্বৰ হালদিখুৰুং। আৰু তাৰ লগতে আমাৰ এইফালে মাথাউৰিও ভাঙাৰ চিটুৱেশ্যন হৈ আছে। এইটো উমৰাংচৰ ডেম এৰাৰ কাৰণে কণ্ডিশ্যনটো হৈছে। পানীটো যোৱাকালি ফুজিৰত পৰা সোমালে, হ'লেও ঘৰ ভিতৰত সোমাটো 12টাত সোমাইছে। 12টাৰ পিছত আমি পলাবলগীয়া হ'ল আৰু পুৰা ভিতৰত সোমালে আৰু আমাৰ ঘৰটো মানে চাৰিদিশে পানী, মাথাউৰি দিশে উঠিব নোৱাৰে আৰু ইদিশেও আহিব নোৱাৰে, এই নেপালী গাঁও দিশে যাব নোৱাৰে। মাজত থাকিলে আমাৰতো চাৰিদিশে নালা, ইমান কষ্ট হয়। আমাৰ ঘৰ গোটেই পানী হৈ গ'ল ভিতৰত, আমি থাকিব নোৱাৰা অৱস্থা হোৱাৰ কাৰণে আমি মাথাউৰি আশ্ৰয় ল'ব লগা হ'ল। ৰেচন পাতি চৰকাৰৰ পৰা কিবা পাইছে? আজি দিছে অলপমান, ছাৰৰ পৰা আমাক পিডিএম ছাৰে দিছে। এইটো হ'ল চিকামাৰী লাংচুপি, তৰাদেৱী চিকামাৰী লাংচুপি। বৈঠালাংছৰ পৰা জেছন ইংহে ৰিপৰ্ট, কাট নিউজ। সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ। আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাইদি বেটো কমলাৰটো খাইছিলি নে আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্চ জুচ। কাঞ্চ আসাম স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে। নিত্য প্ৰয়োজনীয় বিবিধ ৰস, ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব। বিশুদ্ধ খোৱা পানী, আমৰ ৰস, কমলাৰ ৰস, সৰিয়হৰ তেল, হালধিৰ গুড়ি, আমলখিৰ আচাৰ, চিত্ৰনলা, গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব। বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়া। ডকমকা কাণ্ডৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত প্ৰতিবাদ, মৌন সমদল, শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী। ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ পশ্চিম কাৰ্বি আংলঙৰ খেৰণী চাৰিআলিতো সন্ধিয়া কাৰ্বি আংলং হিন্দুভাষী সংস্থা আৰু কাৰ্বি আংলং হিন্দুভাষী ছাত্ৰ সন্থাৰ উদ্যোগত ডকমকা অমানৱীয় কাণ্ডৰ হত্যাকাণ্ডৰ বিৰুদ্ধে প্লে কাৰ্ড, মমবাতি পোহৰ লৈ 2 শতাধিক লোকে মৌন প্ৰতিবাদ সাব্যস্ত কৰে। সোপাধৰা অপপ্ৰচাৰে গুৱাহাটীৰ পৰা কান্থিলাংছলৈ বুলি ফুৰিবলৈ অহা নীলোৎপল দাস আৰু অভিজিত নাথক নিঃসংগভাৱে হত্যা কৰা হত্যাকাৰীক কঠোৰ শাস্তি প্ৰদানৰ দাবী কৰাৰ লগতে অকাল মৃত্যুক সাৱটি লোৱা যুৱদ্বয় আত্মাৰ সদগতি কামনা কৰি উক্ত সংগঠনৰ নেতৃত্ব তথা সদস্য কৰ্মীসকলে বন্তি প্ৰজ্বলন কৰে খেৰণী চাৰিআলিত। কাৰ্বি আংলং হিন্দীভাষী সংস্থা আৰু ছাত্ৰ সংস্থা হৈ এই ঘটনাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। লগতে যিসকল তাত দুখী ব্যক্তিসকল তেওঁলোকক আমি অতি সোনকালে ফাষ্ট ট্ৰেক কোৰ্টত ব্যৱস্থা কৰি তেওঁলোকক মানে শাস্তি দিয়াৰ আমি চৰকাৰক অনুৰোধ জনাইছোঁ। লগতে এইটো বহুত দুখৰ কথা, এই কেইজন ব্যক্তিৰ কাৰণে আমাৰ গোটেই কাৰ্বি আংলঙৰ নামটো বদনাম হৈছে আৰু কাৰ্বি আংলঙৰ পৰা বহুত ল'ৰা ছোৱালী বাহিৰত গৈ পঢ়া শুনা কৰি আছে, ক'ৰবাত কেংগেজ হোষ্টেলত কলেজত আছে। মই অসমৰ বিভিন্ন জেগাত ৰাইজসকলক ইয়াৰ দ্বাৰা মানে অনুৰোধ কৰিব বিচাৰিম যাতে তেওঁলোকক এইটো ঘটনাক লৈ পেলাই ক্ষতি নকৰে আৰু তেওঁলোকক ধুনীয়াকৈ নিজৰ নিজৰ জেগাত থাকিব দিয়ে। খেৰণীৰ পৰা প্ৰিয়ানিংহি ৰিপৰ্ট, কাট নিউজ। 3-4 দিন ধৰি হোৱা নেৰানেপেৰা এজাক বৰষুণতে বোকাৰে লুতুৰি পুতুৰি পথ। ব্যক্তিগত গাড়ীকে ধৰি অটোৰিক্সাকে ধৰি যাতায়াতৰ বাবে ভীষণ হাহাকাৰ ছাত্ৰ ছাত্ৰীৰ। পথটি কোনো ভিতৰুৱা গাঁৱৰ নহয়, কাৰ্বি আংলঙৰ প্ৰধান চহৰ ডিফু এলেকাতে আছে এনে পথ। কেইদিনমান নেৰানেপেৰা বৰষুণ, গোটেই পথচোৱা বোকাৰে লুতুৰি পুতুৰি যান বাহন চলাই নিয়াৰ উপায় নাই।
স্কুলীয়া ছাত্ৰ ছাত্ৰী সেয়ে ভীষণ অসুবিধাত পৰিছে দৃশ্যটোলৈ মন কৰক আপুনি ক'ব নেকি যে এই পথটি ডিফু চহৰৰ গাতে লগা পথ হয় প্ৰতি বছৰে বাৰিষা আহিলে অথবা আন সময়তো এইদৰে দুদিনমান একে লেঠাৰিয়ে বৰষুণ পৰিলে পথটিৰ অৱস্থা এনে হয় আৰু গাঁৱৰ বুঢ়া মেথা ৰোগীয়া সৰু সৰু স্কুলীয়া ছাত্ৰ ছাত্ৰীকে ধৰি ভুগিবলগীয়া হয় এই জমৰ যাতনা গীতাশ্ৰমৰ স্থানীয় ৰাইজৰ অভিযোগ যে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ সময়ত লুম্বাজং পৰিষদীয় সমষ্টিৰ পৰা অৱতীৰ্ণ হোৱা আৰু বৰ্তমান লুম্বাজং পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি তথা কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰতন তেৰণে নিৰ্বাচনী সভাত বিজয়ী হ'লে এই পথটি নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু জিকাৰ পিছত উক্ত স্থানলৈ হেনো এবাৰো খবৰ ল'বলৈকে যোৱা নাই অৰ্থাৎ অতি ব্যস্ত হৈ পৰিল জনপ্ৰতিনিধিগৰাকী এতিয়া গয়াৰ ৰাইজৰ হাহাকাৰ Konsil tum nek lisian apa lo lah ya? Itulah lokalian tum lah. Jalan munde, tawar, jalan deh lalu bayang iam tum. Oleh sebut kela hai, tawar hanta banailah pulau sambil non puan dah thang dah khobor be. Haidat pen kebang kita itu nong le. Kita som tuar ahin ke ini tum komen tu pelone sitame yo black topping sitame nang piteke ajok itu mangke ekdom gari ta heglong lo kenali tum yo ekdom gari pasang tong lapen tuar college school dun ausumar toman sitame kedam theke lapuson si heglong lo yo Ke teglong polam bang ke dah ke rat kisung si tum tegam nong lo. Ini tum democracy country long ini tum ada darah tum koson si government bhan ke lar nahi magar lar bom lo. A party de lar bom lo apna party de lar bom lo asi isi party le rang samay change isi thekdam lo ima pusi muni to kemat hadam kedam tang government samay ningkan krip ho rule tang elo rule lo litum thekdam lo da notin arat samay ador ke so good bang alang tum jok si pe hai lo samay lapula gita sroma rat tum ke kisung ke non het pen pelu lapen langso lapuna school osaman tum kedam ke bang samay sia kisung thipi lapen ke ningkan krip ho isi party tum pai elo pen non ke bang party bhan samay ni tum ke cholang le hano je change parivartan pusi ada tum pu jakke chila thekdam longi ma pusi rat tum kacholang bang ke non puta du lasi nili ke chuniri kang tung bang la hano government bhan pen council ke chari tum han arling thi tum han alang mani li chuniri kang tung bang la hano je prabjin pen la pula rotondro school made la gita shrom la ka chela ta towar bang ke pini abar sai claim bi pen langso towar selam pideta sonte mesiani ma pu la hano rat kar ki বুকাৰে লুতুৰি পুতুৰি পথটিৰে এইদৰে দুৰ্ভোগ ভুগি ভুগি যাতায়াত কৰি আছে গীতাশ্ৰম এলেকাৰ ৰাইজে অৰুণ লেখথেৰ ৰিপৰ্ট কাট নিউজ শিক্ষাবৰ্ষ অনুসৰি ডিগ্ৰী 4th সেমিষ্টাৰ পৰীক্ষা দিব লাগিছিল কিন্তু জিলা বাহিৰ অধ্যয়ন অনেক ছাত্ৰ ছাত্ৰীসকলে কান্থিলাংছ কাণ্ডক লৈ সমগ্ৰ অসমতে হোৱা উত্তপ্ত পৰিস্থিতিৰ বাবে পৰীক্ষা এৰি নিজৰ ঘৰলৈ গুচি আহে শিক্ষাবৰ্ষ এনেদৰে লোকচান ভৰিবলগীয়া হোৱা এই দুখী ছাত্ৰ ছাত্ৰীসকলৰ বাবে সহায় হাত আগবঢ়াব আহিলে কেএছএ হামৰেন শাখাই কাংথিলাংছ কাণ্ডক লৈ উত্তপ্ত পৰিস্থিতিত শংকিত কাৰ্বি আংলং জিলাৰ বাহিৰত অধ্যয়নৰত বহু ছাত্ৰ ছাত্ৰী পৰীক্ষা এৰি ঘৰলৈ গুচি আহিবলগীয়া কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে হামৰেন কেএছএ ছাত্ৰ ছাত্ৰীৰ শিক্ষাবৰ্ষ লোকচান নাযাবলৈ কেএছএৰ এক সজাতি দলে এখন আৰ্জি লৈ পশ্চিম কাৰ্বি আংলং জিলা উপায়ুক্ত দেৱজ্যোতি হাজৰিকাৰ শাসন পৰিস্থিতিৰ বাবে শংকিত হৈ পৰীক্ষা এৰি ঘৰলৈ উভতি যোৱা ছাত্ৰ ছাত্ৰীক পৰীক্ষা দিয়াৰ বাবে বিশেষভাৱে অনুমতি বিচাৰি ৰাজ্যৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যলৈ উপায়ুক্তৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰেৰণ কৰে ছাত্ৰ নেতৃত্বই লগতে ছ'চিয়েল মিডিয়াত ভিন্ন মন্তব্য প্ৰকাশ কৰি পৰিস্থিতি উত্তপ্ত কৰিব বিচৰা এছাম দুষ্কৃতিকাৰীৰ বিৰুদ্ধে প্ৰশাসন তৰফৰ পৰা বিহিত কাৰ্য ব্যৱস্থা দাবী তুলিও পত্ৰখনত উল্লেখ কৰে হামৰেনৰ পৰা সুন্দৰ ক্ৰ ৰিপৰ্ট কাট নিউজ পাঞ্জুৰীত দুষ্কৃতিকাৰীৰ হাতত প্ৰাণ বিসৰ্জন দিয়া শিল্পী নীলোৎপল আৰু অভিজিত নামত শুক্ৰবাৰে নিজা কাৰ্যালয় অনুষ্ঠিত হয় এক শোকসভা যোগে দুখেৰে অস্ত্ৰ অঞ্জলি যাচে অসম গণ পৰিষদে পাঞ্জুৰীত দুষ্কৃতিকাৰীৰ হাতত প্ৰাণ বিসৰ্জন দিয়া শিল্পী নীলোৎপল আৰু অভিজিতৰ নামত শুক্ৰবাৰে নিজা কাৰ্যালয়ত অনুষ্ঠিত এক শোকসভা যোগে দুখেৰে অস্ত্ৰ অঞ্জলি যাচে অসম গণ পৰিষদে অকালতে মৃত্যুবৰণ কৰা শিল্পী দুজনাৰ শোক সন্তপ্ত পিতৃ মাতৃ তথা পৰিয়ালবৰ্গলৈ সভাই গভীৰ সমবেদনা জ্ঞাপন কৰে
আৰু এই নাৰকীয় ঘটনাৰ উচিত তদন্ত কৰাৰ লগতে দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ বাবে দাবী তোলে অসম গণ পৰিষদ ডিফু জিলা কমিটিৰ সভাপতি চামসিং ক্ৰ আৰু সম্পাদক মোহিত হাজৰিকাই। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।